হয় মই যেহেতু মই বিধায়ক হিচাপে বৰ্তমানো আছোঁ গতিকে মোৰ বিধায়ক হিচাপে বহুখিনি চিনা জানা আছে বহুত চিনাকি আছে আগৰ পৰা বহু মানুহৰ লগত আমাৰ ৰাইজৰ লগত যেহেতু এটা সম্বন্ধ আমি ৰাখি আহিছোঁ ইয়াৰ কাৰণে ৰাইজে আকৌ BTCৰ কেণ্ডিডেট হিচাপে ঘোষণা কৰাত যথেষ্টখিনি উৎফুল্লিত হৈছে আৰু সেই হিচাপে আজি নিজে ওলাই আহিছে যিকোনো প্ৰকাৰে UPPLৰ প্ৰাৰ্থীজনক জিতাব লাগে বিভিন্ন জাতি জনগোষ্ঠী আজি জিতাব লাগে সেই এটা প্ৰতিশ্ৰুতি দি আজি ৰাইজে ওলাই আহিছে গতিকে আশা ৰাখিছোঁ আমি যি 22 ছেপ্টেম্বৰৰ হ'বলগীয়া যি নিৰ্বাচন সেই নিৰ্বাচন আমাৰ UPPLে 100% জয়ী হ'ব আজি আমাৰ ইয়াত প্ৰতিদ্বন্দ্বিতা যি হ'ব আজি তাৰিখত আমি ইয়াত BPFৰ লগত প্ৰতিদ্বন্দ্বিতা হোৱাটো সম্ভাৱনা আছে তিনিকণীয়া এতিয়া বিধায়কবিলাকৰ অলপ চিনাকিটো বেলেগ থাকে ইয়াৰ কাৰণে প্ৰাক্তন বিধায়ক আৰু লগতে বৰ্তমানৰ বিধায়ক গতিকে এইটো আপোনালোকে চালে গম পাব যুঁজটো হ'ব খেলাত যুঁজ হয় আৰু খেলাত যুঁজ হয় UPPLে ইয়াত জিতিব ইয়াৰ কাৰণে আজি আমি ইয়াৰ ৰাইজে জিতাৰ কাৰণে কাম কৰি আছে ৰাইজে নিজে ওলাই আহিছে আৰু ৰাইজে নিজে ওলাই আহি আজি তাৰিখত UPPLক আমাক ইয়াক সমৰ্থন দিছে আৰু দিনে ৰাতি নিজে ৰাইজে ওলাই আহি গাঁৱে ভূঞে কেৱল UPPL মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় প্ৰচাৰ চলাব আৰু চলাই গৈছে আমি আগতো দেখিছোঁ এতিয়াও নিশ্চয় চলাব কিয় কি ৰাজনীতিক দলৰ নিজৰ এটা ষ্ট্ৰেটেজিজ আছে সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াত প্ৰচাৰ চলাব আমি জানো তথাপিও আমাৰ যি কেলকুলেশ্যন সেই কেলকুলেশ্যনত আজি UPPL ইয়াত উইনাৰ হৈ আছে দৰংগাজুলি ব্লক UPPLৰ যি কাৰ্যালয় সেই কাৰ্যালয় আজি ইয়াত আমি কাৰ্যালয় লৈছোঁ এই কাৰ্যালয় লোৱাত আমাৰ বহু সমৰ্থক আজি ইয়াত উপস্থিত হৈ আমাক প্ৰেৰণা দিছে আমাৰ ইমান আজি বৃহৎ ৰাইজ সমৰ্থক ইয়াত উপস্থিত হ'ব বুলি আমি ভবা নাছিলোঁ আমাৰ কাৰ্যকৰ্তাসকলক ইয়াত আমন্ত্ৰণ কৰিছিলোঁ কিন্তু ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ইয়াত ওলাই আহিছে UPPLক সমৰ্থন কৰাৰ কাৰণে UPPLক জিতাই লৈ যোৱাৰ কাৰণে আজি দৰংগাজুলিত আমাৰ যি কাৰ্যালয় মুকলি ইয়াত উপস্থিত থাকি আমাক সাহস দিছে আৰু দৰংগাজুলিৰ এই 26 নং দৰংগাজুলিত UPPLৰ জয় নিশ্চিত আৰু আজি এই যে মুকলি অনুষ্ঠানত যি অংশগ্ৰহণ কৰাই আমাক প্ৰেৰণা দিছে ইয়াৰ কাৰণে আজি ৰাইজৰ যি মৰম আৰু আশীৰ্বাদ ইয়ে আমাক ইয়াত UPPLৰ জয় নিশ্চিত বুলি আমি ঘোষণা কৰিব পৰা হৈছোঁ